নমস্কাৰ ৰাইজ, আপোনালোকে দেখা পাইছে এয়া হাতত কলচী লৈ মই ওলাইছোঁ পানী তুলিবলৈ। সৰুৰ পৰা বহুত আশা আছিল যে কেতিয়াবাতো কাৰোবাৰ পানী তুলিম বিয়াত। আৰু মানে মাহঁতক সদায় দেখি থাকোঁ, মাহঁতে এনেকৈ খুৰাহঁতৰ বিয়াত পানী তুলিছিল। তেতিয়াৰ পৰাই মনতে মানে এটা মোৰো হেঁপাহ আছিল যে মই পানী তুলিবলৈ যাম এদিন নহয় এদিন। আৰু অৱশেষত সেই মুহূৰ্তখিনি আহি পালে, মোৰ দেওৰৰ বিয়া আৰু মই আজি আহিছোঁ পানী তুলিবলৈ। আৰু ৰাইজ, আপোনালোকক কওঁ যে আমি আহিছোঁ এঘৰ মানুহৰ বাৰীৰ পিছফালৰ ঘাটলৈ। সঁচাকৈ বহুত ধুনীয়া দৃশ্য। আমাৰ অসমীয়া সমাজৰ আটাইতকৈ মানে মোৰ প্ৰিয় বিয়াৰ নিয়মবিলাকৰ ভিতৰত আটাইতকৈ প্ৰিয় নিয়ম হৈছে পানী তোলা নিয়মটো। কাৰণ এই নিয়মটোত বহুত বেছি ফূৰ্তি হয় আৰু ৰাইজে বহুত বেছি আমি মানে মনটো ভাল লাগি যায়। কাৰণ নাচি বাগি আমি অতি আনন্দ আৰু উল্লাহেৰে আমি যাওঁ, পানী তোলোঁ আৰু বিয়ানাম গোৱা হয় সেইখিনি সময়ত। আৰু নীতি নিয়মবোৰ সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু এয়া আমি একদম পূৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত, আপোনালোকেতো জানেই মই নেচাৰ ভাল পাওঁ, তো এনেকুৱা কিছুমান ম'মেণ্ট সাঁচি ৰাখিবৰ বাবেই মই আজি এই ভিডিঅ'টো বনালোঁ। সঁচাকৈ ৰাইজ, বহুত ধুনীয়া এটা নতুন অভিজ্ঞতা আৰু এই বিয়াখন আমি বহুত বেছি এনজয় কৰিছোঁ। আপোনালোকক জোৰোণ দেখুৱাইছোঁ, বিয়াও দেখুৱাইছোঁ সৰু সৰু ক্লিপত, আৰু সেইকাৰণে ভাবিলোঁ আজি পানী তোলা দৃশ্যটো দেখুৱাই দিওঁ। ধন্যবাদ ৰাইজ।